ফ্ৰেণ্ডছ ফাইনালি জুবিন দা অসমলৈ আহিলে কিন্তু ছিংগাপুৰলৈ গৈছিল আমি ভালে ভালে ছিংগাপুৰৰ পৰা অসমলৈ আহিব বুলি ভাবিছিল কিন্তু অসমত কি হৈ আহিলে ডেড বডি হৈ আহিলে ইমান যে দুখ লগা কথা ন মানে ইমান যে মানুহ জুবিন দাক ৱেইট কৰি আছিলে যে জুবিন দা আহিব অসমত আহিব আৰু আমাৰ দুৰ্গা পূজা ৰাস পূজাত এনেকুৱা প্ৰগ্ৰামত আমাক এনজয় কৰিব এনেকুৱা ভাবি আছিলোঁ মানে ছিংগাপুৰত যোৱাৰ লগে লগে মানুহ ইমান যে ভাবিছিল যে জুবিন দা কেতিয়া আহিব অসমলৈ এনেকুৱা ভাবিছিলে যে অসমত আহি জুবিন দা কি হ'ল মৃত্যু হয় ডেড বডি হয় ঘৰলৈ আহিল এতিয়া কাহিলিপাৰালৈ ঘূৰণি কৰি আছে ঘূৰি আছে মানে ডেড বডিক অলপ শ্ৰদ্ধাঞ্জলি জ্বলাই আছে মানুহ এতিয়া কি হ'ব আপোনালোকে চাই ল'ব শেষ বিদায় জুবিন দাৰ কাৰণে অতি দুখৰ কথা আমি ভাবিছোঁ যে জুবিন দা আমাৰ মিউজিক লগত কথা নহয় আমাৰ হাৰ্টত বা বুকুত আমাৰ সদায় থাকিব যে সদায় মনত পৰি থাকিম আমি জুবিন দাক শেষ বিদায় হ'লেও জুবিনৰ মনটো বা জুবিনৰ সেইবিলাক গান গোৱা বা জুবিনৰ এটি মনটো এটি সুন্দৰ দেহালৈ আমি একো কথা নাই আমি সকলোৱে ইয়াত কৰি থাকিম সকলোৱে আমি জুবিন দাক মিছ কৰি থাকিম এইবুলি এতিয়া CM হেমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই কি কৰিলে কি কাহিলিপাৰালৈ কেনেকুৱা ঘূৰণি কৰিলে আপোনালোকে অলপ ভিডিঅ'টো নিউজটো চাই ল'ব সকলোৱে মোৰ চেনেলত স্বাগতম জনালোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক কৰি দিব অতি দুখ লগা কথা শব্দ নাই মুখত কি ক'ম আৰু ন চাই ল'ব অলপ तुम्हारे सोबी धरा दिला उपदे आही यार मुर्ना डूबिजे मोर हुंगार वाला यारे ऐसा दुबार नामी रहा रोदने मुर्दे তোমার বুকু
দেখিছা আপোনালোকে ইমান যে মানুহ ইমান যে ফেন জুবিন দাৰ কাৰণে ইমান যে পাগল হৈ গ'ল ন মানে ছিংগাপুৰৰ ভাবিছিলোঁ আমি ছিংগাপুৰৰ আহি অলপ আমাক সুখ ফূৰ্তিলে আমাক প্ৰগ্ৰামত আমাক এনজয় কৰিব এইবাৰ দুৰ্গা পূজা ৰাস পূজা বিহু বোলা কিন্তু নাই এইবাৰ এনেকুৱা দুখৰ কথা 19 ছেপ্টেম্বৰ আমাৰ ব্লেক ডে আৰু না অসমৰ কাৰণে ইমান যে দুখ লাগিল কথা ক'বলৈ শব্দ নাই মানে ন ডেড বডিক লৈ এনেকুৱা ঘূৰণি কৰি আছে এতিয়া কাহিলিপাৰ আমাৰ হিমন্ত CM ছাৰে কৰিব চব কাম হয় জানো ন ৰাইজে এনেকুৱা ঘূৰি ফুৰি থাকিব ইমান যে ফেন আছিলে জুবিন দাৰ কাৰণে নিজৰ দেহটো মানে নিজৰ আত্মহত্যা কৰি লৈছে এজন ল'ৰাই গোৰাইছৰ ল'ৰাই এজন আত্মহত্যা কৰি লৈছে মানে জুবিন দাৰ কাৰণে ন ইমান যে ফেন আছিলে জুবিন দাৰ ইমান যে ভাল পোৱা আছিলে ন অকল মিউজিক বুলি নহয় ইমান যে তাৰ কথা তাৰ দুখীয়া মানুহক হেল্প কৰা মানে অলপ কোৱা কথা ইমান যে ভাল আছিল কি ক'ম আৰু শব্দ এটা ওলাব নোৱাৰো হৈ গৈছে না মুখত এইটো সপোন যেন লাগি আছোঁ যে জুবিন দাই আমাৰ মাজত এতিয়াও আছে সেই বুলি ভাবি আছোঁ কিন্তু ডেড বডিক দেখিলে কি ভাবে জুবিন দা আমাৰ কাষত এতিয়া নাই কি ক'ম আৰু দে আৰু ভিডিঅ'টো ক'ব নোৱাৰিম আৰু ভিডিঅ' বাই বাই